সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক কোৱা। নমস্কাৰ বন্ধুসকল, আপোনালোক স্বাগতম জনাইছো আমাৰ এই নতুন ইউটিউব চেনেল আছামছ টিজাৰলৈ। আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয় হৈছে এই গ্ল'বেল এপটো। আপোনালোকে ঠিকেই বুজিছে, এইটোৱেই সেইটো এপ য'ত আজিকালি মানুহে নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰিছে আৰু এনেকুৱা ধৰণে ক্ৰিয়েটিভিটি শ্ব' কৰিছে আৰু নকৈছো আৰু। চ' আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। Devils, I'm a rebel. Big city, got bitch, I got several. Bitch, I fuck with devils. সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক কোৱা। ভালদৰে মন কৰক এই প্ৰাণীটোলে। এইজনে সেইজন যিয়ে নিজৰ অস্তিত্বক সম্পূৰ্ণৰূপে বলিদান দি দিছে এই গ্ল'বেল এপটোত। ভাল জানো মোক কোৱা। অ' মাই গড, কি 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 এইবোৰ? প্ৰথম কথা, এইটোৰ এনে অৱতাৰ দেখি ইয়াৰ চকুলে কোনোবাই চাই নাচাই নাজানো বাৰু, কিন্তু মোৰ চাইডলৈকে টোপনি নাহে টোপনি একদম। अरे दाढ़ी वाली औरत, तेरा नाम तो बता। फुलेश्वरी। कब पाইছিলি এনেকুৱা কিয় মক্কেল নাম তাই হ'ব? অতে এইটো কি ৰে? একদম সঁচা কথা কৈছা হা, তুমি যি পাউট কৰিছা ন, চিম্পাঞ্জিৰ দৰে লাগিছে। আনি লেখি দিনা নবৌএজনী কিনো কম সেইজনী আগত মই চেনি খোৱা জনী। এখন পাবহে লাগে আৰু ন, নিজৰ খালীগা প্ৰদৰ্শন কৰিবলৈ। হৈ যাব অসমত এটা ফকতীয়া ছালমান খান। মক্কেল চব। কলিজা কলিজা ও মোৰে কলিজা। ইয়াক ক'ৰবাত দেখা দেখা যেন লাগিছে। আৰে ফুলেশ্বৰীচোন, এণ্ড উইথ হিজ নিউ পাৰ্টনাৰ। কিয়নো কলি তই মোক বুকু ফাটি মৰি যা। অভাৰ এক্টিং মানে। ইয়াৰ মুখখন আৰু নাকডাল এনেকে খোল খাইছে যেন মহামাৰী হোৱা ৮০ বছৰীয়া বুঢ়াটো। চাওকচোন চাওক ইহঁতৰ মুখখন। এই ফুলেশ্বৰী, কিয় বুকু ফালি মাৰিলি? मैं तेरी बाहों का झूले में पली बाबुल जा रही हूँ छोड़ के तेरी गली बाबुल। আৰে আৰে ভাইটি, ৰৈ দিয়া। বিয়া বুলি তোমাৰ বহুত বেছি এক্সাইটমেণ্ট হৈছে, বা দৰা হলকে ৰৈ দিয়া আৰু। দৰাও তোমাৰ সেই চুনু মুনু কেইটাই হ'ব চাগে। নাকান্দিবা এনেকে মূৰত সৰক ভাগি পৰাৰ দৰে। আই কেন ফিল ইউৰ পেইন। পিছে বিয়া খাবলৈ মাতিবা আকৌ। पगली मैं हूँ छोरा जंगली, अरे काहे को बनाना चाहे मेरी चटनी। মক্কেল চব। গোটেই ফেমিলি ফিল্ম এখনে চাই আছো আৰু যোনে যি বিচাৰিছে মুঠতে কৰি গৈছে আৰু। কি কৰিছে, কেনেকে কৰিছে, কি বনি কৰিছে, তাত ঘেণ্টাও খাতিৰ কৰা নাই চবে। কি হ'ব মানে, এই অসমৰ নাম এনেকে ৰিপ্ৰেজেণ্ট হৈছে এই এপটোত। চেচ দিলে এই চবে। দেন বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো অৰ্থাৎ ঘণ্টাটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।